গাইজ মই আছোঁ বৰ্তমান কাৰ্বি আংলঙত অৱস্থিত বুদ্ধ টেম্পলত। হয় গাইজ, আজি আছে বুদ্ধিষ্টসকলৰ ৱাটাৰ ফেষ্টিভেল। গাইজ আজি হ'ল গৰু বিহু। আমাৰ আগত গৰু ম'হ বুলিবলৈ নাই, যিকেইটা আছে ইহঁতেই আছে। সমূহ অসমবাসী ৰাজ্যলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিহুৰ দিনা ৰাতিপুৱাই গা পা ধুই কৰি মই আহি পাই গ'লোহি কালিয়নীত অৱস্থিত বুদ্ধ টেম্পলত। নমস্কাৰ এভৰিৱান, মই বিকাশ। এই ফেষ্টিভেল 3 দিন পতা হয়। আজি ফাৰ্ষ্ট ডে বুদ্ধদেৱৰ মূৰ্তিভাগক বাহিৰলৈ এনেকৈ উলিয়াই গা ধুৱাই দিয়া হয়। আহি পালোহি মই, কিন্তু কথাটো হ'ল যে আজি পাতি নেখেলে, কাইলৈহে খেলিব। ত' নহ'ব এনজয়টো। বাকী ৰিচুৱেলছখিনিকে চাইছোঁ আজি। কোনে কোনে আহিবা ইয়ালৈ, কাইলৈ পৰহিলৈ 2 দিন আৰু আছে, কমেণ্ট এটা কৰিবা। পানী খেলিব পাম বুলি ভাবিছিলোঁ, কিন্তু আজি ফাৰ্ষ্ট ডে নেখেলে। বুদ্ধিষ্টসকল বহুত দূৰ দূৰণিৰ পৰা আহিছিল মন্দিৰভাগলৈ। আজি প্ৰথমবাৰ আহিছিলোঁ বকিয়ালৈ, বহুত শুনি আছোঁ, ইমান কাষতে থাকিও অহা হোৱা নাছিলে। বিশেষ নাজানো মই, কিন্তু মোক গৈ বিৰাট ভাল লাগিল। পিছে ৰাতিলৈ হুঁচৰি মাৰিবা নামাৰা গাইজ? ইমানলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু কোনে কোনে ইয়ালৈ অহা নাই এবাৰ আহি চাবা, বৰ ধুনীয়া জেগা। ঠাণ্ডা দিনত চাগে পিকনিক খাবলৈও ভাল হ'ব।